বিজেপি এবাৰ টাটা বাই বাই 26ত আমি কংগ্ৰেছ চৰকাৰ গঠন কৰাটো আমাৰ গৌৰৱ গগৈ CM বনাটো এবাৰ 100%। চাওক যেটো ৰূপম ৰয় তেখেতক মই চিনি নাপাওঁ, গতিকে যিখিনি পাব্লিকে কৈছে যে মোক ৰূপম ৰয় আমাৰ বাঘুংগুৰি সমষ্টিৰ বাসী মানুহ নহয়, গতিকে হি আউট অফ BTC বা আমাৰ আউট অফ বাঘুংগুৰি সমষ্টিৰ মানুহ হয়, গতিকে ইয়াত বহুত আমাৰ বাঘুংগুৰি বাসীয়ে বহুত মানুহে তাক চিনি নাপায়, গতিকে সুধিলেও মানে নামো ক'ব নোৱাৰে যে ৰূপম ৰয় কোন হয়। তো বিশেষকৈ একেদৰ আমাৰ লগৰ কথাটো বেলেগ, তেখেতৰ BPFৰ কিছুমান কাৰ্যকৰ্তাসকলে তেখেতক ভাল নাপায়, তেখেতে মানে ভাল পোৱাটো সিহঁতৰ ভাল পোৱা নোপোৱা সিহঁতৰ কথা, তথাপি মই কৈ দিছোঁ যে সিহঁতৰ কৰ্মকৰ্তাবিলাকে ভাল নাপায় বুলি মই গম পাইছোঁ। লগতে আমাৰ বাঘুংগুৰি বাসী সকলোৱে লোকেল মানুহ বিচাৰে, সকলোৱে নিজৰ সমষ্টিৰ মানুহ বিচাৰে, গতিকে আমাৰ বাঘুংগুৰিৰ লোকেল কেণ্ডিডেট হিচাপে এতিয়া আমাৰ যিটো মেইন পাৰ্টি যেনে BPF UPPL বা আমাৰ কংগ্ৰেছ যথেষ্ট মই ক'ব গ'লে যথেষ্ট মই এতিয়া আগবাঢ়ি আছোঁ। সেইখিনিয়ে ভোটাৰক মই সেইটোৱে আহ্বান জনাওঁ যে বিজেপিৰ শাসনকালত সকলোৱে গম পাইছে যে বিজেপি কি হাৰাশাস্তি দি আছে, সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীৰ মানুহ যথেষ্ট জানে যে বিজেপি মানে চাওক বিজেপিৰ যিখিনি ভ্ৰষ্টাচাৰ, বিজেপিৰ সকলোৱে জানে গুৰু চোৰ মাটি চোৰ চিণ্ডিকেট কৰি তেখেতে সকলোকে ঠগি সিহঁতে চৰকাৰ কৰি আছে। গতিকে সকলো ৰাজ্যবাসী এবাৰ মূৰ্খ নহয়, এবাৰহে কেঁচা আম বজাৰত এবাৰহে বিক্ৰী কৰিব পাৰে, বাৰে বাৰে নোৱাৰে। মই বাঘুংগুৰি 4 নং বাঘুংগুৰি সমষ্টিৰ প্ৰাৰ্থীত্ব হিচাপে আজি মই পকিৰাগ্ৰাম ব্লকত উপস্থিত থাকিছোঁ। আমাৰ পকিৰাগ্ৰাম ব্লকৰ কাৰ্যকৰ্তাসকলক আমাৰ পাৰ্টীৰ পৰা কাৰ্যকৰ্তাসকলক মই লগ কৰিব আহিছোঁ। যিমান আমাৰ পাৰ্টীৰ ৱৰ্কাৰ্ছ আছে তেখেতৰ লগত মই বহিছোঁ। আজি যে আমি কেনেকৈ কাম কৰিব লাগে, কেনেকৈ আগবাঢ়িব লাগে, সময় যিহেতু যথেষ্ট আমাৰ সময়ৰ নাটনি, গতিকে আমি আজি আলোচনা কৰিছোঁ যে কেনেকৈ আমি কাম কৰিলে আমি আগবাঢ়িব পাৰিম, কেনেকৈ কাম কৰিলে আমি জিকিব পাৰিম, সেইখিনি লৈ আমি আলোচনা কৰিছোঁ। তো মই সেইখিনিয়ে অনুৰোধ কৰিম যে আমাৰ যিটো পকিৰাগ্ৰাম ব্লক ৰাজ্যবাসী বিচাৰিছে এবাৰ কংগ্ৰেছ, তো আমি ভাবোঁ যে এবাৰ কংগ্ৰেছে যথেষ্ট জিকিবৰ কাৰণে সক্ষম হ'ব আমাৰ 4 নং বাঘুংগুৰিত। সেইখিনিয়ে।